মেনমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত যেটো গংগা পূজা কৰি আছে আপুনি এই সময়ত আপুনি উপস্থিত হৈছে নিশ্চয় আপোনালোকে গংগা পূজা কিহৰ কাৰণে কৰিছে মানে আমাৰ আগতে ইয়াত গাঁও আছিলে নিচেও 5-6টা গাঁও আছিলে ওপৰতো এনেকৈ 5-6টা গাঁও আছিলে যেনিবা ব্ৰহ্মপুত্ৰ নদীয়ে খহাই আজি 5 কিলোমিটাৰমান খহাই লৈ আহিলে আমি হিন্দু মানুহতো আমি এনেও ভগৱানক অলপ বিশ্বাস কৰোঁ দেৱীক বিশ্বাস কৰোঁ সেই হিচাপত মানে আজি 4-5 বছৰৰ পৰা ইয়াত আমাৰ গংগা পূজা চলি আছে ৰাইজে অলপ চলপ চান্দা বৰঙণি উঠাই কিনি যোনে যিমান দিয়ে আৰু ইমান কিবা নহয় যোনে যিমান দিয়ে আৰু সেইটোৰ পৰাই থুলমূলকৈ আৰু গংগা পূজা কৰে অলপ চলপ কিবা প্ৰসাদী দিয়ে তো দেখিছোঁ আমি মানে আজি 3 বছৰৰ পৰা গংগা পূজা কৰাৰ পিছৰ পৰা অলপ গৰাখহনীয়াটো কমিছে যিহেতু ভক্তিটো অলপ বিশ্বাস কৰা মানুহটো সেইকাৰণে প্ৰত্যেক বছৰে কৰিছে আৰু এইখিনি অঞ্চলৰ ৰাইজৰ চৰকাৰে এনেকা স্থায়ীভাৱে যেনিবা পদক্ষেপ এতিয়ালৈকে লোৱা নাই কিন্তু বছৰে অনুদান কিবা দি আছে স্কিম সৰু সুৰাকৈ কিন্তু সেইটো হ'লেও মানে স্থায়ীভাৱে হোৱা নাই এইবাৰো পাৰ্কোপাইন অলপ পেলাইছে এতিয়া বাৰিষা ছিজনটো আহিছে যেনিবা পাৰ্কোপাইন অলপ পেলাব তো পেলালেও সেইটো পাৰ্কোপাইনত যেনিবা এইটো স্থায়ী হিচাপত নহয় তো মই সেইটো হিচাপত মানে চৰকাৰক জনাইছোঁ আৰু আমাৰ আসাম চৰকাৰক যাতে মানে আমাৰ এইখিনি এৰিয়াটো চেঙাজানৰ পৰা একদম এইফালে নাদংগুৰিৰ তললৈকে যাতে মানে স্থায়ীভাৱে কিবা এটা কৰি দিয়ে বুলি মই চৰকাৰক অনুৰোধ জনাইছোঁ এনে ইয়াত মাটি এনেকা গৰাখহনীয়া সমস্যাত গুচি গ'ল মানে এনে 5টা গাঁও গ'ল তো 5 কিলোমিটাৰ ভিতৰত সোমাই গ'ল এতিয়া ইয়াত কিমান হাজাৰ হেক্টৰ হ'ব মানে আন্দাজে লগাব নোৱাৰে এই সমস্যাৰ সমাধান নলয় কি হ'ব পাৰে পিছলৈ এইটো সমস্যা সমাধান নহ'লে এনেকা মানে একটা সময়ত আমাৰ চিমেণ্টমুখ গাঁও পঞ্চায়তখন নাইকিয়া হৈ যাব এনেকা যেন লাগিছে আৰু কিহৰ কাৰণে গংগা পূজা দিব লগা হয় গংগা পূজাটো এইটো আমি আজি 1964-65 চনৰ পৰা এইখিনি নলবাৰী চিমেণ্ট জিপি অন্তৰ্গত নলবাৰী গাঁৱত আমি বাস কৰি আহিছোঁ আজি আমি ইমান ৰাইজে থাকিও আমাৰ মিনিষ্টাৰে আজিলৈকে আমাৰ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াখিনি প্ৰতিৰোধ নকৰিলে এইটো আমি আজি 5 বছৰ হ'ব আঞ্চলিক হিচাপত আমি 3 বছৰ হ'ল এইটো আমি 3 বছৰ এইটো অঞ্চলবাসীয়ে তাৰমানে সমগ্ৰ অঞ্চলে মিলি পেলাই আমি এইটো গংগা পূজাটো কৰি আছোঁ তে আমাৰ মাননীয় চিমেণ্ট জিপি সভাপতিদেৱে যি ক'লে হয় চৰকাৰক আমি ইমান ইয়াত MLA MP নানান ইত্যাদি আহে আমাৰ এইখিনি অঞ্চলৰ মানুহে আপত্তি কৰি আছে চৰকাৰে আমাক কোনো আওকাণ নকৰে আজি 5-6টা গাঁও এনে ব্ৰহ্মপুত্ৰ বুকুত যা গ'ল আৰু যদি এইটো চৰকাৰে স্থায়ী হিচাপত ব্যৱস্থা নলয় তেতিয়াহ'লে আমাৰ এই চিমেণ্ট জিপিটো নাই হ'ব মথাৰি যদি ভাঙি যাব লাগে আমাৰ চিলাপথাৰ পৰা ধেমাজি ডিষ্ট্ৰিক্টত নাইকিয়া হ'ব এইটো কাৰণে আমি বাৰম্বাৰ আমাৰ চৰকাৰৰ ফাললৈ আমি অনুৰোধ জ্ঞাপন কৰি আহিছোঁ আৰু 3 বছৰ কৰাৰ পাছত 2 বছৰ কৰাৰ পাছত যোৱা বছৰ কৰিলে এই বছৰ বৰ্তমান পানীটো অলপ ঠন ধৰি থকাৰ নিচিনাকৈ আমাৰ এইফালে পানীটো অহা নাই কোন বিধায়ক হয় আপোনালোকৰ ভৱন পেগু তেখেতে আহিছিল নাই আগতে এবাৰ আহিছিলে বোলে এই বছৰটো অহা নাই এই বছৰটো কিবা কৈছিলে নেকি আপোনালোকক এইটো তেখেত কৈছিলে যে মই এইটো গৰাখহনীয়াটো চৰকাৰলৈ মই যোগাযোগ কৰিছোঁ এইটো আমি কিবা এটা ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা ল'ম বুলিকে যোৱাবাৰত কিমান কাম কৰিলে আপোনালোকৰ কাৰণে যোৱা বছৰ আমাৰ চেঙাজান উজাই ফালে মঙলবাৰ বজাৰ আগফালে অলপ পাৰ্কোপান পেলালে কিন্তু আমাৰ ইয়াত পেলোৱা নাই এবাৰ আহিছে নাই এই বছৰ কেইবা গাড়ী পাৰ্কোপান পকা খুঁটি আনিলে বুলি কৈছে আজিলৈকে কাৰ্যকৰী ৰূপায়ণ হোৱা নাই এতিয়াতো বানপানী হ'বলৈ ধৰিলেই এই সময়ত এইটো পাৰ্কোপাইন কিমান কাম দিব বুলি ভাবে আপোনালোকে মই ভাবোঁ যিমানখিনি আমাৰ চৰকাৰ বিভাগৰ ফালৰ পৰা পঠিয়াইছে এইখিনি পাৰ্কোপানে কাম নহ'ব কি আহ্বান জনাব চৰকাৰক আমি স্থায়ী হিচাপত আমাৰ এই অঞ্চলবাসী ৰাইজে যদি আমাৰ এইটো স্থায়ী হিচাপত এটা গাইডলাইন দি তাত তাৰমানে বিজ্ঞান ফৰ্মুলিৰে এইটো স্পাৰ্ট দি নদীটো সেইটো ছাইডলৈ দিলে অলপ ৰক্ষা পৰিব বুলি মই ভাবোঁ
प्राइम 24 आरो आर'नाइ रादाब नोंथांमोननिसिम आङो सिलाबथार आनसलिक खौसेथि बर' सुबुं आफादनि आफादगिरि जानानै साबायखर जासिनाय थाबाय। जोङो सरकारनि आयेन बायदिब्लाबो बा सरकारा जोंखौ जिबायदि कर'नानि थाखाय जिबायदि आयेन बानायदों अब्लाबो जोङो बोसोरफ्रामबो जोङो गंगा फुजाखौ जोङो दै खुरखा जानाय हिसाबै माने दैजों लांजाजोबनाय गामि हिसाबै जोङो बोसोरफ्रामबो मानिबोबाय थानायलाय जोङो जि एसे हायो साफा सानै जमा जानानैब्लाबो जों दिनै गंगा फुजाखौ होनो गोनां जादों। जाहाथे जोंनि गंगा फुजा होनायखौ जाहाथे जोंनि गंगाया जाहाथे जोंखौ बासायलाङो बा जोंनि जिथुनाखि जोंनि गोरिब गुन्द्रा न'खरफोर जिथुनाखि दंमोन बे गामिफोरनि हाखौ जाहाथे जोंनो होफिनो बिनि थाखाय जोङो आइ गंगानिसिम जोङो 7टा गामि लोगो नांनानै साफा सानै ज' जालायनानै जों दिनै फुजाखौ होदों। दा बेजों लोगोसे जोङो दिनै नोंथांमोननि गेजेरजों मिडियानि गेजेरजों फोरमायनो सानो जे जाहाथे जोंनि जिथुनाखि आसाम गभर्नमेन्ट आसाम सरकारा जाहाथे जोंखौ आसामनि जिथुनाखि सामलायगिरि चिफ मिनिस्टार आरो लोगोसे दै बिफाननि मन्त्रि जाहाथे बिथांमोना जोंनि खुरखाजानाय हा थांजाजोबनाय रायजोफोरखौ जाहाथे दैखौ जेरैखि जाबाबो माबा माबि राहा लानानै हमथानायनि राहाखौ खालायनानै जोंखौ जाहाथे गोरिब गुन्द्रा न'खरफोरखौ जाहाथे जोंखौ गोगोमै बा सिथायै जोङो रायजा मोनजाफिनो बिनि थाखायनो जोङो बयखौबो खावलायो आरो अकल सरकारनिखौल' नङा जों प्रतिनिधिखौल' बुङा जोंनि आसामाव जेसेबां जोंनि आसामाव आफादफोर दङ गुबुन गुबुन आफाद गुबुन गुबुन जाथिफोरनि आफादफोर दङ बिथांमोनाबो जाहाथे जोंनि बे खुरखाजानाय गामि बा दै सेर सेर थानाय गासैबो सुबुंफोरखौ जाहाथे बयबो सरकारखौ बुंनानै हेफाजाब होलायनानै जाहाथे जोंखौ बासायो बिनि थाखायनो जोङो दिनै जोङो बोसोराव होबाय थायो आसार मासनि दिनै 5 अक्ट' बे 5 अक्ट'आव जों दिनै गंगा फुजा होदों आरो नेक्स्ट बोसोरावबो जोङो बिदिनो इसोरा अनोब्ला बा कर'ना बेमारफ्रा जोबलाङोब्ला जों फैगोन बोसोराव जोङो बिदिनो खमसे खम जोङो 500 बा 1000सो जोङो सुबुं अनजिमा देखायनानै जों फुजाखौ होनो सानदों। नाथाय दा जोङो जि हादों बिदिनो जों एफा एनै जोङो जमा जालायनानै जों दिनै फुजाखौ होनो गोनां जादों। 2 নম্বৰ 3 নম্বৰ গাঁও এনেকুৱা আছিলে এইবিলাকতো নাই এতিয়া। গাঁৱৰ নাম কি আছিলে ইয়াত যিমান যে পানীত গুচি গ'ল? পানী গুচি গ'ল এইটো লক্ষ্মী চুটি বড়ো না 3 নম্বৰ 1 নম্বৰ এনেকৈ আছে লাডাংগুৰি। কিমানমান গাঁও গুচি গ'ল ইয়াত? ইয়াত 4-5খন গাঁও হ'ব একদম সেই তালৈকে।